ভাইটি মোৰ ভাতখিনি হ'ব লগা হৈছে হা তুমি এতিয়া ভাত খাবা আৰু স্কুলত যাবা দেই ভাল কৰি পঢ়িছানে পঢ়া তুমি চাকৰি কৰি মোক খুৱাব লাগিব আমাৰতো মা দেউতা সৰুতে ঢুকুৱাই গ'ল পঢ়া পঢ়া ভাইটি ভালকে পঢ়া ভাল মানুহ হ'ব লাগিব হা ভাইটি ভাইটি তোমাৰ স্কুলৰ বেলা হ'ব নহয় তুমি ভাত পানী খাই দি ওলাই যোৱা হ'ব দিয়া দাদা মই আৰু কাম কৰিব যাব লাগিব না ভাইটি তুমি স্কুলৰ পৰা আহি কিন্তু কত নাযাবা দেই ভাত পানী খাবা আৰু খাইবা দিয়াতে আছে দেই মোৰ তাৰমানে কামৰ পৰা আহাতে অলপ দেৰি হ'ব না বেলেগৰ ঘৰত কাম কৰা কথা মালিকে ছুটিয়ে নেদে ব'লা ময়ো এইখিনি একেলগে যাওঁ দাদা মোৰ বেগখনৰ চেইনডালো বেয়া হৈছে মোক এখন নতুন লাগিব হ'ব দে ভাইটি এইবাৰ মই পইচা অলপমান যোগাৰ কৰিব পাৰিলে তোমাক এখন বেগ আনি দিম হা তুমি চিন্তা নকৰিবা আৰু ছাৰ বাইদেউহঁতে যি শিকা ভালকৈ মনোযোগ দিবা দেই তুমি লিখা পঢ়া কৰি আমাৰ ঘৰখন চাব লাগিব আৰু মইতো এতিয়া নোৱাৰো স্কুল মই নগ'লোঁ যোৱা ভাইটি তুমি যোৱা মই কামলৈ যাওঁ হা ভাইটি ভাইটি আজি যদি তোমাৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট দিব পাইছা না চোৱা হয় নেকি চোৱা হাই ছেকেণ্ডাৰী পাছ কৰিলে আৰু এইবাৰ চাকৰি কৰিব লাগিব আৰু মই নোৱাৰোঁ আৰু এই বয়সত বেলেগৰ ঘৰত কাম কৰি খুৱাব পাছ কৰিলা হে ইফালে আহা এই বাদ দিয়া আজি মই কামত নাযাওঁৱেই আৰু আহা ভাইটি আহা এইফালে আহা চা তো বহুত ভালকৈ পাছ কৰিছা দেখোন তুমি ঠিক আছে ভাইটি মই এতিয়া তোমাৰ কাৰণে এটা পাৰ্টি দিম আজি ৰাতি তোমাৰ বন্ধু বান্ধৱীগিলা মাতিবা দে বন্ধু বান্ধৱীগিলা মাতিলে এই লেতেৰা কাপোৰ পিন্ধি নাথাকিবা হৈ দিয়া ভাইটি যোৱা মই কি কৰিবা আৰু তোমাক দিয়াতে মোৰ কাপোৰ কিনিবই পইচা নোকোলাই যোৱা ভাইটি হ'ব দিয়া হয় দিচোন দিয়া তুমি এতিয়া কলেজত গৈছা মই আৰু এনেকৈ থাকিলেতো তুমি লাজ পাবাই দেচোন হ'ব দিয়া চাওঁ কি কৰিব পাৰোঁ এই ভাইটিয়ে চাকৰি এটা পোৱা হ'লে ভাল আছিল ভাল কৰি লিখা পঢ়া কৰি চাকৰি বাকৰি কৰক তাই কি ক'ম আৰু মা দেউতা সৰুতে ঢুকুৱাল মইতো চাকৰি বাকৰি কৰিব নোৱাৰিলোঁ ভাইটি চাকৰি কৰি ভাল আছিল দাদা দাদা মই যে চাকৰিটোত অনলাইন কৰিছিলোঁ তাৰে জইনিং লেটাৰ আহিছে হয় নেকি ভাইটি আৰু কালি ৰাতিপুৱা মই 10টা বজাত যাব লাগিব হয় নেকি সেইকাৰণে ভাবিছোঁ আজিয়ে মই যাওঁ ব'লা ভাইটি এতিয়া আৰু মই লোকৰ কাম কৰিব নালাগে আৰু ব'লা দাদা মই এতিয়া যাওঁ দিয়া যোৱা ভাইটি যোৱা আৰু তুমি ভালদৰে থাকিবা দাদা হ'ব থাকিম মই আৰু তুমি সময়মতে খোৱা লোৱা কৰিবা হা হ'ব দিয়া ফোন চোন কৰি থাকিবা আৰু মোক চিঠি লিখি দিবা হা হ'ব দিয়া যোৱা এতিয়া যোৱা আমাৰ ভাইটিয়ে ফোন কৰিছিল নেকি ভাইটি ফোন কৰা নাইতো অলপ ফোনটো কৰিছিল চা ভালে কেইদিন হ'ল মই ফোন কথা চথা পাত্তাই পোৱা নাই চাকৰি যোৱাৰ পৰা মোক ফোনে নকৰা হৈছে ভাইটিয়ে ফোনটো কাটি দিয়ে দেখোন কাটি দেই আৰু একবাৰ কৰাচোন ভাইটি আৰু কাটি দিছে হয় নেকি যোৱা ফোন কৰিলে ক'বা দেই কম দিয়ক মোৰ অলপ গাটো ভাল নহয় একেদিন তাক অলপ পাৰিলে পইচা পঠাই দিব ক'বাচোন কম দিয়ক যোৱা হয় নেকি দেচোন দে ভাইটি ফোনটো ল'বাচোন ভাইটি কিতে হ'ল তোমাৰ খবৰ খাতি নাই যে এই ককাইৰা কি পাহৰি গ'লা নেকি
অঁ কি ক'বা আৰু ভাইটি মোৰ গাটো অলপ বেয়া কি কৰি আছা তুমি এতিয়া কি ক'লা তুমি বিয়া পাতিছা আৰু এই ককায়েৰক একবাৰ নুসুধিলা ইমান কষ্ট কৰি তোমাক মই ডাঙৰ দীঘল কৰিলোঁ মা দেউতা সৰুতে ঢুকুৱাই গ'ল মই নিজে লিখা পঢ়া নকৰি তোমাক লিখা পঢ়া কৰি ভাল মানুহ বনালোঁ আৰু আজি তুমি চাকৰি পাই মোক পাহৰি গ'লা ভাইটি মোৰ বহুত দুখ লাগিল দেই ভাইটি তুমি কিয় এনেকুৱা কৰিলা একবাৰতো মোক সুধিব পাৰিলা হয় তুমি যিজনী ছোৱালীক ভাল পোৱা সেইজনী ছোৱালী লগতে তোমাক মই বিয়া পাতি দিলোঁ হয় অ' তুমি চাকৰি বাকৰি পাই ভাইটি এতিয়া মোক কি মই এতিয়া বেয়া হৈ গ'লোঁ তোমাৰ মনত দে ঠিক আছে ভাইটি তেতিয়াহ'লে তুমি তাতেই থাকা ঠিক আছে ভাইটি তোমাৰ শান্তিতে মোৰ শান্তি দিয়া হ'ব দিয়া মই এতিয়া আৰু বেলেগৰ ঘৰত কাম কৰি খাব লাগিব আৰু হ'ব দিয়া ভাইটি ৰাখিছোঁ অঁ ৰূপা মই যাওঁ দিয়ক দাদা যোৱা ভাইটি যোৱা হাই গাইছ আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটি আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব তো আজিলৈ বাই বাই নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয়